অখিল গগৈক আন্দোলন লাগে আৰু আমাক আন্দোলন নালাগে। এইটো জনজাতিকৰণ নহয়, জনজাতিকৰণ এটা ব্যৱস্থাৰ মাজেৰে আগবাঢ়ে। আন্দোলন কিয় কৰিছে মই নিজেও বুজি নাপাওঁ, আৰু মই আগতে কৈছোঁ যে আন্দোলনে সমস্যা জটিল কৰে, আন্দোলনে ক'তো সমস্যাৰ সমাধান নকৰে। তেওঁলোকে শিডিউল ট্ৰাইবৰ কাৰণে আন্দোলন কৰি আছে, কোনো আমাৰ বিৰুদ্ধে আন্দোলন কৰা নাই। শিডিউল ট্ৰাইব লাগে, তেওঁলোকৰ দাবীটোক আমিও সমৰ্থন কৰোঁ। গতিকে এইটো কাৰো বিৰুদ্ধে আন্দোলন নহয়, আন্দোলনটোত বিজেপিৰ মানুহো লগত আছে, কাৰণ এইটোত গোটেই জাতিটোৰে দাবী হয়। মৰাণত বিজেপি আছে, তেওঁলোকো আন্দোলন কৰিছে। কোচ ৰাজবংশীত বিজেপি আছে, তেওঁলোকো আন্দোলন কৰিছে। দাবীটো ন্যায্য দাবী। প্ৰতিবাদ হোৱাটো উচিত আৰু ন্যায্য দাবী। ন্যায্য দাবী মানুহে আন্দোলন কৰিব, আৰু এই আন্দোলনটো জনজাতিকৰণৰ কাৰণে, আৰু বিজেপিৰো তাত সমৰ্থন আছে। আমাৰ দলৰ সদস্য সকলো আন্দোলনত আহিব। আমিতো এই আন্দোলনত বিজেপিও জড়িত আছে। এটা ৰিজাৰ্ভেশ্যন পাই আছো, তাত যদি বেলেগ এটা কমিউনিটি আহি সোমাই ক্ষতিটো হ'বই। গতিকে এতিয়া বিধানসভাই প্ৰস্তাৱটো নতুনকৈ পাছ কৰিব লাগিব যে ক্ষতি হ'লেও জনজাতিকৰণ কৰিব লাগিব। এতিয়ালৈকে প্ৰস্তাৱটো আছে যে ক্ষতি নোহোৱাকৈ জনজাতিকৰণ কৰিব লাগে। নৱেম্বৰত আমি বিস্তৃত প্ৰতিবেদন দিম, আৰু ৰাইজে নিজে দেখা পাব যে আমি কিমান পজিটিভলি বা চিনচিয়াৰলি এই সমস্যাটো সমাধানৰ কাৰণে চেষ্টা কৰিছোঁ। অখিল গগৈক আন্দোলন লাগে আৰু আমাক আন্দোলন নালাগে, পাৰ্থক্য দুইটাৰ মাজত এইটোৱে।